নমস্কাৰ। আজি আমি অধ্যায় 18লৈ আহিছোঁ। অধ্যায় 17ত আমি ৰাশিৰ আকাৰ আকৃতিৰ অনুসৰি কিদৰে ৰাশিসমূহ পদসমূহ পাইছে সেই বিষয়ে আমি আলোচনা কৰি আছিলোঁ আকাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি। আৰু যোৱাটো অধ্যায়ত আমি আলোচনা কৰিব পাৰিছিলোঁ 6টা ৰাশিৰ বিষয়ে, আৰু আজি অধ্যায় 18ত বাকী 6টা ৰাশি আমি আলোচনা কৰিম। তাৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ, যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব, কিয়নো এষ্ট্ৰো লৰ্ড শ্ৰীৰাম চেনেলটোৱে সদায় জ্যোতিষ চৰ্চা কৰি থাকিব আৰু জ্যোতিষৰ ওপৰতেই ভিডিঅ'সমূহ আপলোড কৰি থাকিব। আৰু আপোনাৰ এটি লাইক আৰু কমেণ্টেই এই চেনেলটোক বহুখিনি উৎসাহ যোগাব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিক আমি কৈছোঁ দ্বীপদ, কিয়নো যে তুলাচনী এখন কোনো মানৱ অৰ্থাৎ মহিলা হওক বা পুৰুষেই হওক দাঙি থকা এটি দৃশ্য তুলাচনী এখন। আনকি আপোনালোকে নিশ্চিতভাৱে দেখিছেও আইন কানুনবিলাকৰ আদালতত এনেকুৱাকৈ এখন তুলাচনী দাঙি থকা দেখা যায়। যি নহওক, তুলাচনীখন কোনে দাঙিছে? মানুহে। গতিকে মানুহৰ ভৰিকেইখন দুখন, সেয়ে তুলা দ্বীপদ ৰাশি। ঠিক তেনেদৰে বৃশ্চিক বহুপদ ৰাশি। কিয়নো বৃশ্চিক হৈছে বিচ্ছু পকাৰ পৰা আহিছে। গতিকে বিচ্ছু পকা কেনেকুৱা হ'ব পাৰে, বিচ্ছু পকাৰ নেচাৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে, ঠিক তেনেকুৱা কিছু তাৰ লক্ষণ আমি বৃশ্চিক ৰাশিত পাব পাৰোঁ। আৰু বিচ্ছু পকা যিহেতু, সেয়ে বৃশ্চিক ৰাশি হৈছে বহুপদ ৰাশি। ধনু ৰাশিত লিখা হৈছে দ্বীপদ তথা চতুষ্পদ, কিয়নো ইয়াত বহুতো ভেদ বিভেদ আছে। কোনোৱে কয় ধনু ৰাশি দ্বীপদ আৰু কোনোৱে কয় চতুষ্পদ। কিয়নো যে ধনু ৰাশি হৈছে যে কোনো এজন মানৱে সেই কৰি থকা দেখা যায়, ধনুৰ কাঁড় এখন টানি থকা দেখা যায়, আৰু ক'ত? ঘোঁৰাৰ ওপৰত বহি। গতিকে কিছু লোকে কয় যে মানুহে সেই কৰিছে, সেয়ে দ্বীপদ, আৰু কিছু লোকে কয় যে নহয়, তলত ঘোঁৰা আছে, ঘোঁৰাৰ 4খন ঠেং অৰ্থাৎ চতুষ্পদ। গতিকে ইমানখিনি বিষয় লৈ আমি নাযায় এনেকৈ আমি আলোচনা কৰিব পাৰোঁ যে ধনু ৰাশিসমূহৰ অংশ কিমান আছিল। যে এক ৰাশিৰ অংশ আছিলে 30 ডিগ্ৰী। যদি আমি যিহেতু ধনু ৰাশিত কি কৰিছে, দ্বীপদ আৰু চতুষ্পদ অৰ্থাৎ মানুহ আৰু ঘোঁৰা, গতিকে য'ত যদি আমি দুটাক সমানে ভাগ কৰোঁ তেতিয়া কিমান কৰি পৰিব? 15 ডিগ্ৰী। অৰ্থাৎ এনেকৈও ক'ব পাৰোঁ যে আমাৰ যাতে কোনো সমস্যা নহয়, যে যদি সেই জাতকজনৰ প্ৰথম 15 অংশ পাইছে তেতিয়া আমি ধনু দ্বীপদ, আৰু যদি শেষৰ 15 অংশ পাইছে তেতিয়া আমি চতুষ্পদ বুলি ক'ব পাৰোঁ। তাৰপিছত আহিছে মকৰ ৰাশিত হৈছে চতুষ্পদ ৰাশি। মকৰ হৈছে আপোনাৰ চতুষ্পদ ৰাশি, কিয়নো মকৰৰ প্ৰতীক কি হৈছে? মকৰৰ প্ৰতীক হৈছে আপোনাৰ ঘঁৰিয়াল, যিহেতু ঘঁৰিয়ালৰ 4খন ঠেং, গতিকে মকৰ হৈছে আপোনাৰ চতুষ্পদ ৰাশি। এতিয়া ঘঁৰিয়াল পানীত, চাফা পানীতো থাকে, লেতেৰা পানীতো থাকে। গতিকে আৰু ঘঁৰিয়ালৰ আচৰণ কেনেকৈ খাদ্য খায়, গোটেইখিনি লক্ষণ আমি মকৰ ৰাশিত কিছু আমি দেখা পাম। তাৰপিছত হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিতো এতিয়া আমাৰ সমস্যা আছে, যে কুম্ভ ৰাশি আমি দ্বীপদ বুলিও কৈছোঁ, অপদ বুলিও কৈছোঁ। কিয়? কোনোৱে কয় দ্বীপদ আৰু কোনোৱে কয় অপদ। দ্বীপদ মানে কি? 2 ভৰিযুক্ত, আৰু অপদ মানে কি? ভৰি নাই। এতিয়া দ্বীপদ কিয় ক'লোঁ আৰু অপদ কিয় কোৱা হ'ল? কিয়নো কলহ এটা মূৰৰ ওপৰত, কোনো এজন পুৰুষৰ মূৰৰ ওপৰত কলহ এটা লৈ পানী ঢালি থকা এটি দৃশ্য বুলি কোৱা হয়। কিন্তু মানৱজনৰ কোনো তলৰ অংশ ভৰি দেখা নাযায়।
সেই কিছু লোকে কয় দ্বীপদ আৰু কিছু লোকে কয় অপদ। আৰু মীন ৰাশি হৈছে আপোনাৰ মাছ, এযোৰ মাছ, দুটা মাছ। গতিকে মাছৰ কি নাই? পদ নাই, অৰ্থাৎ ভৰি নাই। গতিকে সেই মাছক মীন ৰাশিকো আমাৰ কি কৈছে? অপদ ৰাশি বুলি কৈছে। অৰ্থাৎ তেওঁৰ মাছৰ মীন ৰাশি কি হৈছে? মাছৰ পৰা আহিছে, মাছৰ ভৰি নাই আৰু অপদ নকয়। আৰু কিছু লোকে কি বুলি কয়? মীন ৰাশি লোকসকলক বিপদ বুলিও কয়। বাৰু যি নহওক, আমি যৌতিক চৰ্চাৰ ৰাশিৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। আমাৰ ইতিমধ্যে বহুখিনি ৰাশিৰ বিষয়ে আগবাঢ়ি গৈছে। মই আশা কৰোঁ যে আপোনালোকে অধ্যায়সমূহ একাধিক্ৰমে চাই থাকিব। একাধিক্ৰমে চাই থাকিলে তেতিয়া আমি সকলোখিনি কথাই ভালদৰে বুজি পাম। যিয়ে নহওক, এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৱে যৌতিক চৰ্চা কৰি থাকিব। যৌতিকৰ প্ৰতি এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৰ দায়িত্ব আছে আৰু সেই দায়িত্ব আগুৱাই লৈ গৈ থাকিব। আপোনালোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব বুলি এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৱে বহুখিনি আশাবাদী। আৰু যদি চেনেলটো ভাল লাগে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শেষত আপোনালোকৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়।